ওলাই আহিলোঁ ঠাণ্ডা বতৰৰ কাৰণে এনেকুৱাবিলাক খাই ভাল লাগে সেইকাৰণে আমি টিকি চাট খাবলৈ লৈছোঁ খাই লওঁ খাই খুব ভাল লাগিছে বহুত টেষ্টি হৈছে ৰাতি সাজৰ কাৰণে মই চিতল মাছ বনাম এয়া চিতল মাছৰ পিচ 4টা আছে ইয়াত আৰু তাত দিবলৈ মই এয়া কলা আৰু বগা সৰিয়হটো মিক্স কৰি লৈছোঁ মই একদম সহজ পদ্ধতিত বনাম ভাপত দিম আৰু ইয়াত আছে লং ইলাচি দালচেনি আৰু এই কেঁচা জলকীয়া এইখিনি একেলগে মই মিক্সিত পেষ্ট কৰিম পানী দি লৈছোঁ এইখিনি আৰু এইখিনিতে মই মিক্সিত পেষ্ট কৰি ল'ম খুব মিহিকে পেষ্ট কৰি ল'লোঁ মই আজি অকণমান বগা সৰিয়হো দিছোঁ কিন্তু মই বেছিভাগ কলা সৰিয়হে দিয়ে বনাওঁ অকল কলা সৰিয়হ দি বনালেও টেষ্টটো বহুত ধুনীয়া হয় আৰু এইখিনি মই ইয়াত দি দিম আৰু ইয়াত মই নিমখ আন্দাজ কৰি হালধি দি এটা মই সানিম একদম সহজ পদ্ধতি বিশেষ একো নাই এইখিনি ৰেডি হ'ল আৰু ইফালে মই কেৰাহী ৰেডি কৰি থৈছোঁ কেৰাহী গৰম কৰিছোঁ কেতিয়াবা মই মেৰিনেট কৰিবলৈ সময় যদি থাকে তেতিয়াহ'লে মই 10 মিনিটমান সময় থওঁ আৰু যদি সময় নাথাকে তেতিয়াহ'লে মই লগালগ বনাওঁ কেৰাহী গৰম হৈ আছে এতিয়া মই ইয়াতে তেল দিম তেল দিলোঁ আৰু তেলখিনি গৰম হ'বই তাৰ লগত কোনো কথা নাইকিয়া মই এতিয়া মাছখিনি দি দিম খাইছা আৰু ইয়াতে মই এই পানীখিনি হয় আৰু কি কৰিব লাগে তুমি আজি কৈ দিবাচোন দেই কি কৰিব লাগে এইখিনি এনেকে এতিয়া ভাপত মই সিজিবলৈ দিম পানীটো কমি যাব তেতিয়া মাছটো শুকাই যাব সিজি যাব একদম সহজ আৰু খাবলৈ খুব ধুনীয়া সোৱাদ হয় আৰু ইয়াত আপুনি কেঁচা জলকীয়া আপোনালোকে কেঁচা জলকীয়াও ফালি দিব পাৰে ময়ো দিম দুটা কেঁচা জলকীয়া ফালি অকণমান পিছত দিলেও কথা নাই জ্বলাটো যিমান খাই নিজৰ লগত কথা সেইমতে দিলেই হ'ল খুব সহজে হোৱা আৰু খুব টেষ্টি এটা ৰেচিপি আৰু আজি আমি সন্ধিয়া ওলাই গৈ পেলাই ৰাস্তাৰ কাষত আজি খালোঁ চাট খালোঁ খুব ভাল লাগিলে সচৰাচৰ আমাৰ এনেকৈ খোৱা নহয় আৰু আমাৰ পৃথিৱীতে এইবিলাক একেবাৰে নাখায় দিলেও সি নাখায় আৰু নিদিও তাত আমি খালোঁ ন তুমি কৈ দিয়া না আমাৰ চেনেলটো কি কৰিব আমাৰ চেনেলটো কৈ দিয়া সাবস্ক্রাইব কি কৰিবলৈ কৈ দিয়া নকয় আজি মোক কৈ আছে মা
সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব মই কৈছো আৰু ই মানে একদম পুৰা জনা হৈ গৈছে ইয়াৰ ফেভৰেট হ'ল তেলচুৰা আৰু ডিম্পু ওলালে কি কয় ডিম্পুৰ নামটো নাজানিছিল আজিকালি কয় মা ডিম্পু পানীৰ তলত গৈছে কিন্তু আজিকালি আগতে কয় মা হিয়ে বস্তু ওলাইছে মানে তাৰ পুৰা মনত হৈ গৈছে আৰু তেলচুৰা গান তাৰ মুখস্থ হয়নে ৰত্নাকৰ গান মুখস্থ আৰু ডিম্পুৱে কেনেকে কয় কৈ দিয়াচোন হে দোস্ত কি ডিম্পু বস ব্লগ হে দোস্ত ডিম্পু বস তাৰমানে ব্লগটো তাৰ নাহে সেইকাৰণে ডিম্পু বস হৈ গ'লে জলকীয়া ফালি দিলো আৰু মাছ আজি পিজিৰ কাৰণে চিকেন বনাইছিলোঁ দালি বনালোঁ আৰু আলু ভাজিছিলোঁ আমাৰ পিজিৰ এটাই সি আজি শুক্ৰবাৰে মাছ মাংস নাখায় গতিকে তাৰ কাৰণে দালি আৰু আলু ভাজি আৰু ইহঁতক চিকেন দিলোঁ আৰু আমি এতিয়া মাছে দি পেলাই খাম চিতল মাছ কাৰ কাৰ প্ৰিয় বাৰু মোৰ খুব প্ৰিয় হয় আৰু আমাৰ পিঠুকণে নাখায় পিঠুকণে কণী খালে হয়নে এইটো আপুনি একদম শুকানকেও কৰিব পাৰি মানে ৰসটো একেবাৰে নাইকিয়া কৰি দিবও পাৰি আৰু অকণমান জোলটো ৰাখিবও পাৰি মই অকণমান জোলটো ৰাখিম কাৰণ এইটো দিয়ে যিহেতু ভাত খাম এতিয়া গতিকে এইটো জোলটো অকণমান ৰাখিম খুব ভাল লাগে জোলটো খাই পেলাই সাধাৰণ ৰেচিপি একো নালাগাকৈ মানে একো নোহোৱাকৈ একদম খুব কম সময়ত আৰু কম বস্তুৰে বনাব পাৰি যিটো সদায় ঘৰত থাকে খালি লং ইলাচি দালচেনিয়ে লাগে আৰু সৰিয়হ ক'লা সৰিয়হটো লাগে আৰু মানে সৰিয়হটো থাকেই চবৰে ঘৰত আৰু বেলেগ একো দিব লগা নাথাকে অকণমান তেল দি পেলাই তাত ঢালি